নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে। ৱেলকাম টু মাই আনাডাৰ ভ্লগ। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু সেইটো এবাৰ কমেণ্ট কৰি পেলাই ক'বচোন। কোনে কোনে ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাইছে সেইটো কমেণ্ট কৰি পেলাই ক'ব। আজি মই ৰাতিপুৱা ভাবিলোঁ 4টা বজাৰ পৰা 7টা বজালৈকে মোৰ যিখিনি ৰুটিন আজি সেইখিনি শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। এয়া দেখিছেনে, এতিয়া সময় হৈছে 4টা বজাত মই উঠিছোঁ। উঠি পেলাই চিধাই ভগৱানক সেৱা কৰি মা পৃথিৱীক সেৱা কৰি উঠি তাৰ পাছত কি কৰিছোঁ, গৰম পানী এগিলাচ কৰিছোঁ। গৰম পানী এগিলাচে মোৰ দিনটো আৰম্ভণি কৰোঁ। এয়া দেখিছেনে, এয়া গৰম পানী খাইছোঁ। এয়া মই কৰা বেছি দিন হোৱা নাই, এতিয়া মোৰ কমচে কম 10 দিন হৈছে। এই কামটোৰ কাৰণে মোৰ মানে মাহীয়ে চিম্পী মাহীয়ে মোক বহুত মানে মটিভেট কৰে, তই এনেকুৱা কৰিবি তেনেকুৱা কৰিবি, কিয়নো মই মানে বহুত দিন বেমাৰত ভুগি আছিলোঁ। বহুত বেমাৰ হৈছিলে মোৰ মাজতে। তাৰপাছত মাহীয়ে এক্সাৰচাইজ কৰিবলৈ কয়, মাহীয়ে খোজকাঢ়িবি, এক্সাৰচাইজ কৰিবি, ভালকৈ খাবি, তেনেকৈ কৰিলে। কিন্তু এটা কথা মই কিন্তু মানিছোঁ দেই, এক্সাৰচাইজ কৰাৰ পিছত আমাৰ বডিটোৱে বেলেগ হৈ যায়। কেইদিনমান কষ্ট হয় কিন্তু মানে ভাল পথলৈ গতি লয়। কথাটো কিন্তু সঁচা। ইয়াত 4টা বজাত দেখিছেনে, হাৰিয়ানাত একদম আন্ধাৰ 4টা বজাত, আৰু 7টাতহে আমাৰ ইয়াত পোহৰ হয়। ইয়াত দেখিছেনে, মই যিকেইটা পাৰোঁ ষ্টেপ সেইকেইটা কৰোঁ অকণমান, মানে শৰীৰটো ভালে থাকক বুলি। বহুত দাৱাই খাইছোঁ, বহুত ঔষধ খাইছোঁ মই বেমাৰৰ পৰা, মানে একদম এটা ভাল হয় এটা হয়, এটা ভাল হয় এটা হয়, মানে এনেকুৱা ধৰণৰ মানে। তাৰপিছত সেইটো কাৰণে বোলো নাই, এইবোৰ আৰু ইংৰাজী ঔষধৰ পৰা মানে দাৱাইৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি এনেকুৱাই কষ্ট কৰিব লাগিব অকণমান নিজৰ শৰীৰটোৰ কাৰণে। এয়া দেখিছেনে, ৱৰ্কআউট কৰিলোঁ, কৰি পেলাই এয়া ধুনীয়াকৈ তাৰপিছত এতিয়া ঝাৰু মাৰিছোঁ, ঘৰ মুচিম। তাৰপাছত আকৌ এয়া দেখিছেনে, এইটো আকৌ মোৰ বজৰংগী, ইয়াক মই সৰুৰ পৰাই পালিছোঁ। আপোনালোকে হয়তো মোৰ আগৰ ভিডিঅ'বোৰ চালে গম পাব। তাৰপিছত এয়া দেখিছেনে, ঘৰ দুৱাৰ মুচি মেলি এতিয়া আকৌ গা ধুম। মানে একদম পূৰা ৰুটিন এখন বনাই লৈছোঁ, আৰু এনেকৈ কৰিলে মানে আমাৰ লাইফটো বহুত ধুনীয়া হ'ব বুলি মানে মই ভাবোঁ, আৰু হৈছেও দেই। ভগৱান কৃষ্ণ, বাই বাই।